অসমৰ আই মাতৃসকলৰ বাবে আমি আৰম্ভ কৰা অৰুণোদয় যোজনা ৩,০০০ প্ৰতি মাহে ৩,০০০ টকালৈকে পৰ্যায়ক্ৰমে লৈ যাবলৈ চেষ্টা কৰা হ'ব। আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা ৩,০০০কৈ লাভ কৰিব আৰু এইবাৰ কোনসকলে অৰুণোদয় আঁচনি পইচা ৩,০০০ টকা লাভ কৰিব আৰু কোনসকলে অৰুণোদয় আঁচনি পইচা ৩,০০০ টকা লাভ নকৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। এতিয়া যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছিল অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আহিছিল, যিসকলে এইবাৰ অৰুণোদয় আঁচনি পইচা ৯,০০০ টকা লাভ কৰিছে, এতিয়া কিন্তু সেইসকলৰ কাৰণে ভাল খবৰ আহি গৈছে। যদি আপোনালোকে অৰুণোদয় আঁচনি পইচা ৯,০০০ টকা লাভ কৰিছে, তেনেহ'লে কিন্তু আপোনালোকে এতিয়া অৰুণোদয় আঁচনি পইচা ৩,০০০ টকা লাভ কৰিব। এতিয়া কোনসকলে অৰুণোদয় আঁচনি পইচা ৩,০০০ টকা লাভ কৰিব আৰু কোনসকলে অৰুণোদয় আঁচনি পইচা ৩,০০০ টকা লাভ নকৰে, সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছিল আৰু আপোনালোকৰ নামটো চেংচন হৈ গৈছে আৰু যিসকলে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছে, যিসকলে অৰুণোদয় আঁচনি পইচা ৯,০০০ টকাটো লাভ কৰিছে, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনি পইচা ৩,০০০ টকা লাভ কৰিব। বা যিসকলে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছে, এতিয়া সকলে অৰুণোদয় আঁচনি পইচা ৩,০০০কৈ লাভ কৰিব। এতিয়া আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা ৩,০০০ টকা লাভ কৰিব। এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ ৩,০০০ টকা সোমোৱাৰ একো আপডেট অহা নাই যে আপোনালোকে কোন মাহৰ পৰা ৩,০০০কৈ লাভ কৰিব। আৰু যিসকলে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছে, এতিয়া কিন্তু সেইসকলৰ কাৰণে আজি ডাঙৰ আপডেট আহি গৈছে। এতিয়া কিন্তু আপোনালোকে এই মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা এই মাহত ১,২৫০ টকা লাভ কৰিব। আপোনালোকে যেনেকুৱাকৈ অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছে, আপোনালোকে এনেকুৱাকৈ এই মাহত অৰুণোদয় আঁচনি পইচা ১,২৫০ টকা লাভ কৰিব। এতিয়া কিন্তু আপোনালোকৰ অহা মাহৰ পৰা কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা ৩,০০০কৈ লাভ কৰিব পাৰে। এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ ৩,০০০ টকা সোমোৱাৰ একো আপডেট অহা নাই। যেতিয়া আপডেট আহি যাব মই আপোনালোকক জনাই দিম। অতি শীঘ্ৰেই কিন্তু অৰুণোদয় আঁচনি 4.0ৰ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, তেনেহ'লে আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। এতিয়া আপোনালোকে অৰুণোদয় আঁচনি 4.0ত আবেদন কৰিব, তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব।